নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা 2024-25 বৰ্ষৰ বাবে কিছুমান বিষয়ৰ মডেল কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰিছোঁ। তাৰে আমি আজি অসমীয়া বিষয়ৰ মডেল কুৱেশ্যন পেপাৰটো আপোনালোকৰ ওচৰত ৰাখিবলৈ গৈ আছোঁ। টোটেল মাৰ্ক 100 নম্বৰ আৰু লগতে ইয়াত থকা কুৱেশ্যনখিনি অতি সম্ভাৱনীয় কুৱেশ্যন বা কমন টাইপৰ কুৱেশ্যন, যিবিলাক কুৱেশ্যনে আগন্তুক অসমীয়া বিষয়ৰ পৰীক্ষাৰ দিনা আপোনাক বহুতো সহায় কৰিব বুলি মই ভাবোঁ। সেইবাবে মই মষ্ট এক্সপেক্টেড কুৱেশ্যনকেইটা আপোনালোকৰ ওচৰত ৰাখিবলৈ গৈ আছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন পেটাৰ্ণটো এক্সামত যেনেকৈ আহে প্ৰশ্ন কাকতত মই তেনেকৈ আপোনালোকৰ ওচৰত ৰাখিবলৈ প্ৰয়াস কৰিছোঁ। যেনে প্ৰথম কুৱেশ্যনটো হৈছে অতি চমু উত্তৰ দিয়া। ক নম্বৰটো হৈছে কোনগৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। প্ৰথম কুৱেশ্যনটো হৈছিল এইটো। নম্বৰীয়া কুৱেশ্যনকেইটা গোটেই মই উত্তৰসহ আপোনালোকৰ ওচৰত ৰাখি দিছোঁ। যেনে ক নম্বৰৰ উত্তৰটো হৈছে মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। দ্বিতীয় নম্বৰ কুৱেশ্যনটো 1 নম্বৰৰ খ নম্বৰ কুৱেশ্যনটো হৈছে লৰ্ড কাৰ্জন কোন? ইয়াৰ উত্তৰ হ'ব লৰ্ড কাৰ্জন হ'ল ব্ৰিটিছ ভাইচৰয়। দ্বিতীয় নম্বৰ কুৱেশ্যনটো হৈছে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? ইয়াৰ উত্তৰ হ'ব নিগনা চিকাৰীৰ প্ৰকৃত নাম হ'ল বাপিৰাম হাজৰিকা। তেওঁ প্ৰথমে মেৰী কাৰ্জনক কাজিৰঙাৰ গড় দেখুৱাইছিল। খ নম্বৰ কুৱেশ্যনটো হৈছে চৈয়দ আব্দুল মালিকৰ গল্প উপন্যাসৰ পৰা কি কি চলচ্চিত্ৰ নিৰ্মাণ হৈছিল? ইয়াৰ উত্তৰ হ'ব চৈয়দ আব্দুল মালিকৰ দুখন গল্প উপন্যাসৰ পৰা জেতুকা পাতৰ দৰে আৰু মমতাজ নামৰ দুখন চলচ্চিত্ৰ নিৰ্মাণ হৈছিল। গ নম্বৰ কুৱেশ্যনটো হৈছে আৰ্যসকলে অনাৰ্যসকলৰ পৰা উপাসনাৰ কি কি উপাদান আহৰণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব আৰ্যসকলে অনাৰ্যসকলৰ পৰা মূৰ্তি পূজা, শক্তিৰ উপাসনা আৰু হিন্দুৰ শ্ৰাদ্ধবিধিও আহৰণ কৰিছিল। 3 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। 4 নম্বৰীয়া কুৱেশ্যনটো দিয়া হৈছে ইয়াত ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি নামৰ পাঠৰ আধাৰত বিচাৰ কৰা। এই কুৱেশ্যনটো 4 নম্বৰৰ কাৰণে দিয়া হৈছে। 3 নম্বৰৰ খ নম্বৰ কুৱেশ্যনটো হৈছে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। 3 নম্বৰৰ ক বা খ নম্বৰৰ দুটা কুৱেশ্যন দিয়া হৈছিলে, তাৰ ভিতৰত যিকোনো এটা তোমালোকে কৰিব লাগিব। 4 নম্বৰীয়া কুৱেশ্যনটো এইটো দিয়া হৈছে। 4 নম্বৰ কুৱেশ্যনটো হৈছে অতি চমু উত্তৰ দিয়া যিকোনো দুটা। কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? যাৰ উত্তৰটো মই ইয়াত কৰি দিছোঁ। কুঁৱলীয়ে প্ৰথমে চেৰণলৈ ইমেইল কৰিছিল। সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনৰ কি আখ্যা দিছে? খ নম্বৰ কুৱেশ্যনটো হৈছে ইয়াৰ উত্তৰ হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনৰ আখ্যা দি কৈছে যে ই আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰকৃতধৰ্মী নৃত্য। গ নম্বৰ প্ৰশ্নটো হৈছে কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? কোকা-কোলা কোম্পানীটোৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ডিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। এইষাৰ বাক্যখিনি কোৱা হৈছিলে, সেইটো মই তোমালোকক উত্তৰৰ যোগেদি দিছোঁ। 5 নম্বৰ কুৱেশ্যনটো হৈছে এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। এইটো 4 নম্বৰৰ কাৰণে এইটো কুৱেশ্যন আহিব পাৰে, সেইবাবে মই তোমালোকক দি দিছোঁ। 6 নম্বৰ কুৱেশ্যনটো হৈছে যিটো এক বহল কুৱেশ্যন 4 নম্বৰৰ কাৰণে অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। তোমালোকে এইটোৰ উত্তৰ ভালদৰে চাই যাবা, পৰীক্ষাত নিশ্চয় আহিব। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া নাইবা ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱ বিৱৰণ দিয়া। এই দুটাৰ কুৱেশ্যনৰ ভিতৰত এটা তোমালোকৰ নিশ্চয় আহিবই, তোমালোকে ভালদৰে চাই যাবা। 7 নম্বৰত অতি চমু উত্তৰ দিয়া 3টা কুৱেশ্যন দিয়া হৈছে 3 নম্বৰৰ কাৰণে। ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই কোনটো কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াৰ উত্তৰ হ'ব এদিনৰ সংবাদ। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক প্ৰিভিয়াছ ইয়াৰ পেপাৰত বহুতো দেখা গৈছে, সেইবাবে মই তোমালোকক এইবোৰ এড কৰি দিছোঁ।
খ নম্বৰ কুৱেশ্যনটো হৈছে অনুৰাধা শৰ্মা পূজাৰীয়ে কোনটো কাকতত সাংবাদিক হিচাপে কৰ্মৰত আছিল? ইয়াৰ উত্তৰ হ'ব আমাৰ অসম। অনুৰাধা শৰ্মা পূজাৰীয়ে আমাৰ অসম নামৰ কাকতত সাংবাদিক হিচাপে কৰ্মৰত আছিল। গ নম্বৰ কুৱেশ্যনটো হৈছে অৰুণিমা সিনহাৰ ঘৰ ক'ত? ইয়াৰ উত্তৰ হ'ব উত্তৰ প্ৰদেশ। অৰুণিমা সিনহাৰ ঘৰ হৈছে উত্তৰ প্ৰদেশত। 8 নম্বৰ কুৱেশ্যনটো হৈছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু আনিছে লিখা? 3 নম্বৰৰ কাৰণে এইটো কুৱেশ্যন দিয়া হৈছে। নাইবা অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। 8 নম্বৰ কুৱেশ্যনটো এনেদৰে দিয়া হৈছে তোমালোকক। 9 নম্বৰ কুৱেশ্যনটো হৈছে অতি চমু উত্তৰ লিখা। দুটা কুৱেশ্যন দিয়া হৈছে 1 নম্বৰৰ কাৰণে। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? ইয়াৰ উত্তৰ হ'ব চাউলেৰে। অসমৰ স্বৰ্গদেৱে চাউলেৰে দেউল সাজিছিল। খ নম্বৰ কুৱেশ্যন হ'ল আজান ফকীৰৰ সম্পূৰ্ণ নাম কি? আজান ফকীৰৰ সম্পূৰ্ণ নাম হ'ল হজৰত শ্বাহ মিলন। 10 নম্বৰ কুৱেশ্যনটো হৈছে যিটো ব্যাখ্যা কৰিবলৈ দিয়া হৈছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খোদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এইটো তোমালোকে ভালদৰে ব্যাখ্যা কৰি দিব লাগে। 4 নম্বৰৰ কাৰণে এইটো কুৱেশ্যন আহি যাব পাৰে। 11 নম্বৰ কুৱেশ্যনটো হৈছে যিটো চমু উত্তৰ দিয়া 2 নম্বৰৰ কাৰণে বৰগীতৰ দুটা লক্ষণ লিখা, যিটো মই ইয়াত কৰি দিছোঁ তোমালোকক। বৰগীতৰ ভাষা ব্ৰজাৱলী আৰু 2nd নম্বৰটো হৈছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। খ নম্বৰ কুৱেশ্যনটো হৈছে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? প্ৰশস্তি নামৰ পাঠটোৰ পৰা তোমালোকক এইটো দিয়া হৈছে। 12 নম্বৰ কুৱেশ্যনটো হৈছে যিটো 3 নম্বৰৰ কাৰণে দিয়া হৈছে ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান খান্দহ আৰু পানী আজলিত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। এইটো তোমালোকক 3 নম্বৰৰ কাৰণে দিয়া হৈছে। 13 নম্বৰ কুৱেশ্যনটো যিটো মূলভাৱ দিয়া হৈছে তোমালোকৰ কাৰণে মোৰ মতে প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখিবলৈ আহিব নাইবা বৰগীতৰ মূলভাৱ লিখিবলৈ আহিব। দুটাৰ ভিতৰত নিশ্চয় এটা তোমালোকে প্ৰশ্নৰ পেপাৰত পাই যাবা। 14 নম্বৰৰ পৰা তোমালোকক গ্ৰামাৰ ছেকশ্যনটো দিয়া হৈছে। তোমালোকে গ্ৰামাৰ ছেকশ্যনো ভালদৰে চাই যাবা। মই ইয়াত কেইটামান সমাৰ্থক শব্দ, সমাস আৰু লগতে খন্দি ভাঙা আৰু সৰল বাক্যৰে পৰিৱৰ্তন কৰা লগতে এটা শব্দত প্ৰকাশ কৰা গোটেইকেইটা মই ইয়াত তোমালোকক দি দিছোঁ। তোমালোকে ভালদৰে এইবিলাক চাই পেলাই যাবা। যেনে এটা শব্দত প্ৰকাশ কৰা তোমালোকে চাব পাৰা পনীয়া গাখীৰ দিয়া গাই। 2 নম্বৰটো তোমালোকক দিয়া গৈছে যাক পৰিত্যাগ কৰিব নোৱাৰি। আৰু লগতে তলত যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা পানীত হাঁহ নচৰা আৰু 2 নম্বৰত খাট ঘাটৰ চেঙেলী। এনেকুৱা দুটা দিয়া গৈছে। তোমালোকে পৰীক্ষাৰ কাৰণে তোমালোকে আৰু কেইটামান চাই যাবা। আৰু 15 নম্বৰত তোমালোকক তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিয়া গৈছে। 4 নম্বৰৰ কাৰণে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে ভাৱ সম্প্ৰসাৰণ কৰা আৰু কেইটামান তোমালোকে চাই যাব পাৰা যেনেকৈ যি মূলাবাৰে তাৰ দুপাততে চিন বা ৰাইজে নখ জোকাৰিলে নৈ বয়। এনেকুৱা ধৰণৰ কেইটামান তোমালোকে ভালদৰে চাই যাবা। খ নম্বৰত তোমালোকক দিয়া হৈছে আবেদনৰ কাৰণে হঠাৎ শাৰীৰিক অসুস্থতা জ্বৰ হোৱাৰ বাবে অৰ্ধচুটি বিচাৰি প্ৰধান শিক্ষকলৈ আবেদন। আৰু 16 নম্বৰত তোমালোকক ৰচনা লিখিবলৈ দিয়া গৈছে যিটো 8 নম্বৰৰ কাৰণে তোমালোকক প্ৰত্যেকবাৰে প্ৰশ্ন পেপাৰত অহা দেখা যায়। প্ৰথমটোত তোমাৰ জীৱনৰ লক্ষ্য, 2 নম্বৰ অসমৰ বানপানীৰ সমস্যা আৰু 3 নম্বৰত তুমি ভাল পোৱা এগৰাকী সাহিত্যিক বা তোমাৰ প্ৰিয় সাহিত্যিক। এনেকুৱা ধৰণেৰো পেপাৰত আহি যাব পাৰে। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠটিত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা। 17 নম্বৰ কুৱেশ্যনটো এইদৰে দিয়া গৈছে তোমালোকে বৈচিত্ৰ্যময় অসম নামৰ পাঠটোৰ পৰা যিকোনো দুজন ব্যক্তিৰ বিষয়ে তাত ভালদৰে দিয়া গৈছে। তোমালোকে ভালদৰে চাই যাবা। 18 নম্বৰ কুৱেশ্যনটো আকৌ বৈচিত্ৰ্যময় অসম নামৰ পাঠটোৰ পৰাই দিয়া গৈছে কিয়নো তাৰ পৰা 10 নম্বৰ আহে। সেইবাবে 18 নম্বৰ কুৱেশ্যনটো বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। 4 নম্বৰৰ কাৰণে এইটো কুৱেশ্যন আহে। আৰু 19 নম্বৰত খ অংশৰ কেইটামান কুৱেশ্যনকেইটা দিয়া গৈছে যিটো 4 নম্বৰীয়া কুৱেশ্যন হয় প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ চমু পৰিচয় দিয়া।
এইটো কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা। অলপতে হৈ যোৱা বিভিন্ন জিলাৰ প্ৰি ফাইনেল এক্সামসমূহতো এইটো কুৱেশ্যন প্ৰায় দেখা গৈছিল। সেইবাবে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ চমু পৰিচয় দিয়ে এই কুৱেশ্যনটোৰ উত্তৰ তোমালোকে ভালদৰে পৰীক্ষাৰ কাৰণে চাই যাবা, আহি যাব পাৰে। 20 নম্বৰ কুৱেশ্যনটোত তোমালোকক মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। 3 নম্বৰৰ কাৰণে তোমালোকক এইটো কুৱেশ্যন আহি যাব পাৰে। 21 নম্বৰত কবিতাটোত কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে? এই কুৱেশ্যনটোৰ বাবে তোমালোকক 3 নম্বৰৰ কাৰণে আহি যাব পাৰে। 22 নম্বৰ প্ৰশ্নটোত তোমালোকক অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? এইটো কুৱেশ্যনৰ উত্তৰ তোমালোকে ভালদৰে চাই যাবা, পৰীক্ষাত 3 নম্বৰৰ কাৰণে আহি যাব পাৰে। 23 নম্বৰ কুৱেশ্যনটো হৈছে ধৰ ঝাড়ু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে? তোমালোকে এই কুৱেশ্যনটো 3 নম্বৰৰ কাৰণে ভালদৰে চাই যাবা। অতি সম্ভাৱনীয় প্ৰশ্নৰ ভিতৰত এইটো পৰে। নাইবা তোমালোকে 3 নম্বৰৰ কাৰণে এইটো কুৱেশ্যনো চাই যাব পাৰা। মোহিনী স্বৰূপে অমৃত পিয়ালো খাধিলো দেৱৰ কাম, কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল। পাঠৰ সহায়ত বুজাই লিখা। এইটো কুৱেশ্যনো তোমালোকক আহি যাব পাৰে। 24 নম্বৰত তোমালোকৰ অতি চমু উত্তৰ দিয়া 4টা কুৱেশ্যন দিয়া গৈছে। প্ৰথম কুৱেশ্যনটো হৈছে কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? খ নম্বৰ প্ৰশ্নটো হৈছে জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে? গ নম্বৰ প্ৰশ্নটো হৈছে আততায়ী কাক বোলে? আৰু ঘ নম্বৰ কুৱেশ্যনটো হৈছে তক্ষশিলালৈ কোন দেশৰ পৰা ছাত্ৰ আহিছিল? এইটোৱে আছিল তোমালোকৰ কাৰণে মই প্ৰস্তুত কৰা চেম্পল পেপাৰখন। লগতে তোমালোকে ইয়াৰ বাহিৰেও বিভিন্ন কুৱেশ্যনবিলাক ভালদৰে চাই যাবা। লগতে প্ৰিভিয়াছ ইয়াৰ পেপাৰসমূহ আৰু লগতে অলপ আগতে হৈ যোৱা প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যনবিলাক চাবলৈ নাপাহৰিবা। ভালদৰে পঢ়ি থাকিবা। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। লগতে ওচৰত থকা ছাবস্ক্ৰাইবাৰ বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।